Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে আৰু আজি এটা নতুন ভিডিও লৈ আনিছো আপোনালোকৰ মাজলৈ আৰু আজিৰ ভিডিওত মই আপোনালোকৰ এটা মেকআপ লুক ক্ৰিয়েট কৰি দেখুৱাম আৰু ইন্টাৰেষ্টিং কথাটো এইটোৱে যে আজি মই যেটো এটা মেকআপ কৰিছো এই মেকআপটো মাত্ৰ এটা লিপষ্টিকৰ দ্বাৰা কৰিছো গতিকে খুব ইন্টাৰেষ্টিং হ'ব নহয়নে বাৰু গতিকে মই আপোনালোকক দেখুৱাম মই মোৰ মেকআপটো কেনেদৰে কৰিলো যদি আপোনালোকৰ ভাল লাগে তেনহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা কথা ক'বলৈ বিচাৰো আজিৰ লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেন্টত জনাও নকৰি আজি আমাৰ ভিডিওটো আমি একেলগে আৰম্ভ কৰো লেটস গেট ষ্টাৰ্টেড হেল্ল' গাইজ মেকআপ কৰিম মাত্ৰ এটা লিপষ্টিকেৰে আৰু এইটো লিপষ্টিক হৈছে মই আপোনালোকক দেখুৱাইছো L18 ৰ লিপষ্টিক এইটো হৈছে পিংক কালাৰ হয় শেড নেম হৈছে Rose Day R31 আৰু আজি এইটোৰে মই মোৰ ফুল মেকআপ কৰিম গতিকে বলকচোন চাও মই কেনেদৰে মেকআপ কৰি সো মই মোৰ ফেসটোৰ বেসখিনি কৰি লৈছো অলপ ফাউণ্ডেশ্যন লগাইছো আৰু পাউডাৰ অলপ লগাইছো বাকি একো লগোৱা নাই আপোনালোকে দেখিছে বাকিটো প্ৰথমতে মই মোৰ আই মেকআপ কৰিম ইয়াৰে এইটো পিংক কালাৰ শেড হয় আৰু তাৰ বাবে মই এনেদৰে মোৰ আই মেকআপ প্ৰায় হৈ গৈছে আৰু মই এতিয়া ইয়াতে বেলেগ একো নলগাও মই মাত্ৰ কাজল লগাম আৰু আইলাইনাৰ বা মাস্কাৰা মই ব্যৱহাৰ নকৰো এনেদৰে কাজল লগাই লৈছো দুটা চকুতে খুব ভালৰে লগাইছো এনেদৰে হে একে লিপষ্টিকটো মই এতিয়া এজ এ ব্লাছ ইউজ কৰিম আৰু এনেদৰে মই অলপ এমাউন্ট লৈ পেলাই মোৰ আঙুলিৰে ব্লেন্ড কৰিছো আপোনালোকে ইচ্ছা কৰিলে বিউটি ব্লেন্ডাৰ বা ব্ৰাছেৰেও কৰিব পাৰে মই এনেদৰে কৰিছো আৰু বেছি এমাউন্ট ল'ব নালাগে বেছি এমাউন্ট ল'লে ইমান ভাল নালাগে অলপ এমাউন্ট ল'ব লাগে তেতিয়া এটা নেচাৰেল লুক আহে এতিয়া মই সেই লিপষ্টিকটো মোৰ লিপছত লগাইছো দেখিছে খুব ধুনীয়া এটা কালাৰ হয় খুব বেছি ভাল লাগে এইটো লগালে আৰু আপোনাক দেখাইছো মোৰ ফাইনেল লুকটো